Oh, to girlfriend then got goal. Hello guys. Hello guys. মুখন মানে পুরা পানী উলাব পানী পৰি গৈছে এ সোডা পৰি গৈছে বম টেস্টি লাগিল মোস্ট স্পাইসি আছে ভাল লাগিল খাই Well, hello guys, welcome back to my channel. Don't be last. Tal akha koro apnaloko bhale to mo bhale to aji mane bahut dino mod video korisu. Aji video to hoise mane chicken recipe upor hobo mane aji mane moi eta chicken recipe apnalok share korim boli bhabisu. To prothome mor logoria kita log sinagi korai disu. Edike ase mithu aru etu also ne. To aji mane ami kita mane party eta korim au. Ji recipe to hoise mane chicken upor to aji mane আমি মানে সদায় কিতিয়াবা মানে মাছে সময় বনাই মেলি খাই থাকো তো আজিও মানে আমি বনাই মেলি খাইছো কিয়নো আপোনালোকক কোৱা যায় এই চিকেন ৰেচিপিটো কথা আজি মানে বস্তু ধেৰ আনি মেলি থৈছো তো চিকেন আনি কেন থৈছো লগত মছলা পিয়াজ কাটি মেলি ৰেডি হৈ গ'ল अभी मजा आएगा ना भिड़ो जीरा मसाला चिकन मसाला আৰু আছে আপোনাৰ মিট মছলা আৰু আছে গৰম মছলা আৰু আছে আপোনাৰ লগত ব্লেক পেপাৰ আৰু আছে আপোনাৰ এটো গৰম মছলা আৰু মিঠা তেল আছে তো আজি মানে বহুত ধৰণৰ মছলা আছে তো আজি মানে চিকেন ৰেচিপি আপোনালোক শেয়াৰ কৰিম তো আপোনালোক ট্ৰাই কৰিব পাৰিব তো আজি চাই থাকক ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আস্তে ৰেচিপি ভিডিও বনোৱা হৈছিলে মেগি হতে তো আজি মানে চিকেন ৰেচিপি বনাম আগৰ ভিডিওটো আপোনালোকে বহুত মৰম আছে ধন্যবাদ জনাইছো তো আজি একদম ধামাকা ব্লগ এটা লৈ আছো a few moments later মেৰিনেট কৰি লওঁ আমি প্ৰথমে সো এই চিকেন ললো চিকেন আমি ধুই ৰাখিলো তাৰপিছত আপোনাৰ এইটো সানৰাইজ লাল মিৰ্চি পুৰা মিক্স কৰি দিওঁ চিকেন মছলা ব্যৱহাৰ কৰিব স্পেশালি চিকেন ৰেচিপি কাৰণে আজি চিকেন মছলা আনা হৈছে গৰম মছলা দিবে এটা অনেক সোৱাদ জিঞ্জাৰ গাৰ্লিক পেষ্ট সো এইখিনি আমি মিক্স কৰি দিওঁ যাতে মছলাটো যেন মাংসৰ ভিতৰ সোমাই লয় আহা খাও লাগি গৈছে समझ रहे हो ना লোৱা কাৰণে হেতা নাই মানে এতিয়া আমি পাহৰ মানে গৰু খুটি এটা উখালি মেলি লৈ আছো এইটোকে লৈছো আজি কাৰণে কাম চলাব কাৰণে হেতা আনিব মানে পাহৰি গলো মানে এতিয়া গৰু খুটিটোকে অলপ বনাই লৈছো আৰু চুচি মেলি Wow, guys. Wow, so delicious. A few moments later. Finally guys, our chicken to hoy gol. তো আমি সাম মানে আলুটো হিজিছে নাই তো আলুটো হিজি গৈছে তো বৰ্তমান তেল ধুনিয়াকে হুকালে আৰু মছলাও সব মিক্স হল মিঠু খাব পাইবি না এখানে চাও হা জিভা পানী পৰি গৈছে এ সোডা পইব অলপ চাই না খাব পাৰে গাইস সব পাইবি না খাব একদম বঢ়িয়া আলু হিজি গৈছে গাইস আপোনাৰ বিলাহী একদম ধুনিয়াকে হৈ গল আৰু আপুনি চাব পাৰে গাইস ওয়াও চিকেন ৰেচিপি
আৰু এতিয়া খাই মেলি হৈ গ'ল শেষ হৈ গ'ল মানে তো খাই মজা লাগিলে বহুত ভাল লাগিলে খাই এতিয়া চাওক ভাত চাত পূৰা খাই শেষ হৈ গ'ল মানে ভাতটো খাই শেষ হৈ গ'ল আৰু এতিয়া মানে খাই আছে এতিয়া খাই কেনেকুৱা লাগিছে most spices উপায় নাই বম টেষ্টি লাগিল most spices ভাল লাগিল খাই শেষ হৈ গ'ল গাইছ কিন্তু মোৰ হালত পূৰা বেয়া হৈ গ'ল पूरा लाल मिर्ची काश्मीरी लाल मिर्च दी दिलो गाइस पूरा स्पाइसी हालत पूरा बेया गल किन्तु बम टेस्टी হৈছে এটা মপি খাই বহুত ভাল লাগিল কি হৈছে ঐ তুমি গৈছে আৰু এতিয়া আমি খাই মেলি উঠিলোঁ চেনেল নামটো কৈ দিয়া মোৰ চেনেল নাম হ'ল মিঠু দি অফিচিয়েল তো মিঠু চেনেল এটা আছে মানে নতুন খুলিছে তো মোৰ ভিউৱাৰ যদি কোনোবা চাই আছে তো ছাবস্ক্ৰাইব কৰি দিব